যে ইউপিপিএল দলক কেনেকা জগৰীয়া কৰিবলৈ এটা চেষ্টা কৰা হৈছে এইটো মানে এটা ভাল কথা হোৱা নাই গণতন্ত্ৰ যে বহুত ৰেসপন্সিবল এটা পজিশনত থাকি বিটিআৰৰ চিফ এক্সিকিউটিভ মেম্বাৰ হৈ পেলাই তেনেকেই যে জেনজি মুভমেন্ট চলি আছে এই জেনজি মুভমেন্টটো ইউপিপিএল আৰু আপসুৰ মানে ইনষ্টিগেশ্যনত হৈছে বুলি যে কৈছে এইটো মানে দুৰ্ভাগ্যজনক এই বড়োলেণ্ডত আৰু অসমৰ কিছুমান অঞ্চলত যি জেনজি মুভমেন্ট চলি আছে ঘাইকেই কোকৰাঝাৰত আমি দেখা পাই আছো বিভিন্ন শিক্ষা অনুষ্ঠান কলেজ ইউনিভাৰ্চিটি বিভিন্ন স্থানত যি কন্টেনচিয়াস ইস্যু এটা বহুত ইম্পৰ্টেন্ট ইস্যু অসমৰ সামাজিক আৰু ৰাজনৈতিক জীৱনৰ বহুত এটা ইম্পৰ্টেন্ট ইস্যু এইটো হল ছটা জনগোষ্ঠীক যে এসটি দিয়া বা নিদিয়াক লৈ যে ইস্যু চলি আছে এই ইস্যু চলি থকাৰ সময়তে 29 তাৰিখ নৱেম্বৰত কোকৰাঝাৰত আমাৰ পবিত্ৰ বিটিআৰৰ এছেম্বলি আৰু সেক্ৰেটাৰিয়েটত যি জেনজি মুভমেন্ট চলি থকা সময়তে কিছু যুৱক যুৱতী সকলে আমাৰ বিটিসি সেক্ৰেটাৰিয়েটত যে প্ৰৱেশ কৰি পেলাই যি একশন কৰিলে এই একশনৰ পিছত মাননীয় আমাৰ বিটিআৰৰ চিফ এক্সিকিউটিভ মেম্বাৰ হাগ্ৰামা মহিলাৰী দেৱে যি প্ৰেছ বাৰ্তাত ক'লে যে এইটো যি জেনজি একশন কৰাৰ আঁৰত ইয়াতে ইউপিপিএল আৰু আপসু জড়িত আছে বুলি তো আমি এইটো বহুত দুৰ্ভাগ্যজনক এই যুৱক যুৱতীসকল ইউনিভাৰ্চিটি পঢ়া ল'ৰা ছোৱালী হয় তেখেতসকলে পিএইচডি কৰা স্কলাৰ্ছ হয় কলেজ পঢ়ি থকা গ্ৰেজুৱেট হ'বলৈ যোৱা ল'ৰা ছোৱালী হয় তেখেতসকলক এই হাজাৰ হাজাৰ যুৱক যুৱতীসকলক কোনবা ইউপিপিএল বা আপসুৱে যে তেখেতসকলক ইনষ্টিগেট কৰিব পাৰিব এইটো মানে সম্ভৱে নহয় এইটো কোনো কথাই নহয় আৰু আমি হাগ্ৰামা মহিলাৰী দেৱৰ যে একিউজেশ্যন এইটো টোটালি বেসলেস আৰু মানে it was totally uncalled for ক'ব গ'লে এইটো কথা মানে ক'বলগীয়া কথাই নাছিল আপোনালোকে দেখা পাইছে মই পাৰ্সোনালি যেতিয়া এই গণ্ডগোলটো হৈ আছিল সেইটো সময়তে মই আপিল কৰিছো আপোনালোকে দেখা পাব ফেসবুকত মোৰ পাৰ্সোনাল প্ৰফাইলত মই লিখিছো বড়ো ভাষাটো লিখিছো আৰু ইংৰাজীটো লিখিছো প্লিজ মেইনটেইন কাম এণ্ড পিচ যিকোনো সমস্যা আলোচনাৰ মাজেদি সমাধান কৰিব পাৰে বুলি মই অনুৰোধ কৰিছো তো তোৰ সত্ত্বেও যে আমাৰ হাগ্ৰামা মহিলাৰী দেৱে আজি ইউপিপিএলক যে তেখেতে একিউজ কৰিছে এইটো মানে টোটালি বেসলেস আৰু এইটো আমি কনডেম কৰিছো কথাটো হল বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা ৰেলী কৰি with permission with security escorts with police personnel কোচকাৰী আহি বিটিসি সেক্ৰেটাৰিয়েটৰ যে মেইন গেটটো বন্ধ আছিল এই মেইন গেটটো কোনে খুলি দিলে এইটোটো কোনেও ভাঙাই দিয়া নাই খুলি দিছে কোনোবাই ৰাস্তাৰ কাষত থকা যে মেইন গেটৰ পৰা যি সেক্ৰেটাৰিয়েটৰ লাষ্ট গেট আছে বহুত ষ্ট্ৰং এটা গেট এই গেট লৈকে প্ৰায় 200 to 300 মিটাৰ মান হয় চাগে 200 মিটাৰৰ বেছি হ'ব এই ফাৰ্স্ট গেটৰ পৰা সেকেন্ড গেট লৈকে খোজকাঢ়ি গৈছে আমি দেখা পাইছো তাতে সিকিউৰিটি পাৰ্সনেলৰ প্ৰেজেন্সও আছিল পুলিচ আছিল কমান্ডো বাহিনী আছিল যাই পেলাই আমি ভিডিঅ'ত যেখিনি দেখিলো যে হি গেটত গৈ পেলাই ল'ৰা ছোৱালী বিলাকে অলপ মানে এজিটেটেড হৈছে এজিটেটেড হোৱাৰ পিছত এই গেটটো কোনবা খুলি দিয়া যেন লাগিল ভিডিঅ তাৰ পিছত যে আমাৰ পবিত্ৰ আমাৰ বিটিআৰৰ এছেম্বলি আৰু সেক্ৰেটাৰিয়েটৰ আমাৰ এই জেনজি একশন নট ভাগ লোৱা আমাৰ ল'ৰা ছোৱালীবোৰ যে সোমাব পালে এইটো এটা ডাঙৰ এটা সিকিউৰিটি লেপসেছ হৈছে অন দ্য পাৰ্ট অফ সিকিউৰিটি এষ্টাব্লিশমেন্ট
এইটো ডাঙৰ এটা সিকিউৰিটি লেপছেছ হৈছে বুলি মই ভাবো আৰু এই সিকিউৰিটি লেপছেছটো হ'ব নালাগিছিল আৰু সিকিউৰিটি দায়িত্বত কোন কোন আছিল তেখেতসকলক মানে এতিয়া একাউন্টেবল কৰাটো খুব দৰকাৰ কিয়না এনেকেই গণতন্ত্ৰৰ মন্দিৰ এছেম্বলি আৰু সেক্ৰেটাৰিয়েটত যাই পেলাই এনেকেই যে কিছুমান মানে একশনটো কৰিলে যুৱক যুৱতীসকলে এইটো মানে প্ৰিভেন্ট কৰিব লাগিছিল বুজাব লাগিছিল ল'ৰা ছোৱালী আমি দেখা পালো ইয়াতে আমাৰ কোকৰাঝাৰ জিলাৰ মাননীয় ডিসি ডাঙৰীয়ানী তেখেতেও প্ৰেজেন্ট আছিলে ভিডিঅ'ত আমি দেখা পাইছো মিডিয়াত দেখা পাইছো তো সকলোৱে যদি আছিল ল'ৰা ছোৱালীক আমি বুজাই মেলি এইটো বয়সত অলপ এজিটেটেড হয় মানুহ ইমোশনেল থাকে কলেজ ইউনিভাৰ্চিটি পঢ়ি থকা সময়ত অলপ তেনেকা থাকে ইমোশনেল হয় ল'ৰা ছোৱালীবিলাক তেখেতসকলক বুজাই মেলি মানে আমি কমসে কম এছেম্বলিৰ যে মানে এৰিয়া বা এছেম্বলিৰ ভিতৰত বা সেক্ৰেটাৰিয়েটৰ ভিতৰত মানে সোমোৱাটো এইটো প্ৰেভেন্ট কথা মেইনটেইনিং ল এণ্ড অৰ্ডাৰ এণ্ড মেইনটেইনিং পিচ এইটো কাৰ দায়িত্ব আছে It is whose responsibility to protect the properties, life and property of people. It is the duty of the government of the day to protect life and properties, whether it is public property or personal property. To সরকারত আজি যেহেতু বিপিএফ আছে আৰু হাগ্ৰামা মহিলা ৰিডে নেতৃত্ব বহন কৰিছে সরকারত তেখেতে কৈছে যে ইউপিপিএল ইলেকশন হাৰাটো আজিলৈকে একসেপ্ট কৰিব পৰা নাই এইটো বহুত দুৰ্ভাগ্যজনক কথা তেখেতে কৈছে যিদিনাখন ইলেকশন ৰিজাল্ট আহিছে আমি সকলোৱে পাব্লিক মেন্ডেটটো একসেপ্ট কৰি পেলাই মিডিয়াৰ জৰিয়তে আমি একসেপ্ট কৰি তেখেতক আমি শুভেচ্ছা জনাইছো খালি মিডিয়াত বুলি নহয় তেখেতে যিদিনাখন শপত গ্ৰহণ কৰিছে ইউপিপিএল যেতিয়া শপত গ্ৰহণ কৰিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু তেখেতৰ পাৰ্টিৰ কোনো মানুহ অহা নাছিল কিন্তু আমি হাগ্ৰামা মহিলাৰী দেৱৰ শপত গ্ৰহণৰ দিনত আমাৰ মন্ত্ৰী ডাঙৰীয়া গৈছে আমাৰ এমপি ডাঙৰীয়া গৈছে আমাৰ এমচিএলএ বিলাক গৈছে মই নিজে গৈছিলো কিন্তু মই ৰাস্তা ট্ৰাফিকত ফচি পেলাই মই তাত মানে গৈ পোৱা নাছিলো মই প্ৰায় 3 ঘণ্টামান মই ট্ৰাফিকত ফচিছো এই কাৰণে মই তাতে যাব পৰা নাছিলো তো যি নহওক আজিও আমি দোহাৰিছো যে আমি পাব্লিক মেন্ডেটটো একসেপ্ট কৰি লৈছো আমি মানে শিৰণত কৰি আমি ৰাইজক ধন্যবাদ দি যে এইবাৰ যে আপোনালোকে বিপিএফক ভোট দি পেলাই জিকাই দি বিটিআৰৰ শাসনভাৰটো বিপিএফক দিছে আমি মানি লৈ পেলাই আপোনাক ভালকৈ চলাই লৈ যোৱাৰ কাৰণে অনুৰোধ কৰি পেলাই আমি বাৰম্বাৰ মিডিয়াটো কৈছো আৰু আমি মানে সোশ্যাল মিডিয়াটো কৈছো ইয়াৰ পিছতো যদি আপুনি কয় যে এতিয়াও হাৰটো মানি ল'ব পৰা নাই এইটো বহুত মানে দুৰ্ভাগ্যজনক কথা এতিয়া যিখিনি মুভমেন্ট চলি আছে এটা আপনি দেখিছে যে এইটো খালি কোকৰাঝাৰত হোৱা নাই এইটো খালি বিটিআৰত হোৱা নাই গোটেই অসমত এইটো চলি আছে গতিকে ইয়াক মানে ইউপিপিএল কৰিছে এইটো কোৱাটো মানে খুব দুৰ্ভাগ্যজনক কথা হৈছে আৰু এটা ডাঙৰ কথা তেখেতে কৈছে যে আপসু মানে ইউপিপিএল মানে আপসু তেখেতে নিজেও আপসু আছিল এটা সময়ত তেখেতে জানে যে অল বডো ষ্টুডেন্টস ইউনিয়ন কেতিয়াও কাৰো আন্ডাৰত কাম নকৰে অল বডো ষ্টুডেন্টস ইউনিয়ন এটা স্বতন্ত্ৰ আৰু অসমৰ বুলি নহয় গোটেই ভাৰততে ওয়ান অফ দ্য মোস্ট পাৱাৰফুল ষ্টুডেন্ট ইউনিয়ন হয় কোনবা আমাৰ নিচিনা ইউপিপিএলৰ নিচিনা সৰু এটা ৰাজনৈতিক দলৰ আন্ডাৰত যে মানে আপসুৱে কাম কৰিব এইটো অসম্ভৱ কথা এইটো তেখেতে নিজেও জানে তেখেতে নিজেও আপসুৰ আন্দোলনৰ লগত জড়িত আছিল বডোলেণ্ড মুভমেন্টৰ লগত জড়িত আছিল গতিকে তেনে ক্ষেত্ৰত আপসু মানে ইউপিপিএল মানে আপসু কোৱাটো এইটো মানে খুব মানে এইটো দুৰ্ভাগ্যজনক হৈছে মই তেখেতক অনুৰোধ কৰিছো হাগ্ৰামা মহিলাৰী দেৱক ভৱিষ্যতত যাতে তেনেকুৱা মানে উপলুঙা মন্তব্য তেখেতে যাতে নকৰে এইটো মানে যোনটো সঁচা নহয় এই কথাটো কোৱাটো ঠিক হোৱা নাই ইউপিপিএল বহুত ছাত্ৰ সংগঠন বিলাকৰ লগত কাম কৰে বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ সংগঠন বিলাকৰ লগত মানে কাম কৰিছে আমাৰ 5 বছৰীয়া চৰকাৰৰ মানে কালত আমি সিসিবিটিআৰ বুলি বহুত মানে দল সংগঠন সামাজিক সংগঠন ছাত্ৰ সংগঠন সকলোকে লৈ পেলাই চলাৰ কাৰণে আমি মানে চেষ্টা কৰিছিলো গতিকে এইটো অলপ মানে দুৰ্ভাগ্যজনক কথা তেখেতে কৈছে আৰু এটা কথা হৈছে যে
কিছুমান সংগঠনে বিশেষ জনগোষ্ঠীৰ মানুহক UPPL এৰিবলৈ তেনেকুৱা ধমকি দিয়া বা তেনেকুৱা অনুৰোধ কৰা আমি শুনা পাইছো, আমি দেখা পাইছো। আৰু আজিৰ পৰিৱেশটো লৈ মানে UPPLক জগৰীয়া কৰিবলৈ এটা ৰাজনৈতিক ষড়যন্ত্ৰ কাৰোবাৰ অচুতনিত এইটো কৰি আছে। এইটো খুব দুৰ্ভাগ্যজনক কথা। এগেইন ST ডিমাণ্ডৰ ইছ্যু 1990 চনৰ পৰা চলি আহি আছে। 1990sৰ পৰা ST ডিমাণ্ডৰ কথা মই যিখিনি জানো, তাৰ আগতো হয়তো থাকিব পাৰে। 1990sৰ পিছত বহুত চৰকাৰ আহিল, কংগ্ৰেছৰ চৰকাৰ আহিল, AGPৰ চৰকাৰ আহিল, এতিয়া BJP চৰকাৰ আছে, চলি আছে। এই 1990sতো আমাৰ UPPL জন্মই হোৱা নাছিল। UPPL জন্ম হৈছে 2015 চনত। গতিকে 2015 চনৰ আগৰ পৰাই যিখিনি ইছ্যু চলি আহি আছে, ইয়াত UPPL কেনেকে জগৰীয়া হ'ব পাৰে? আৰু UPPLৰ নিচিনা এটা সৰু দল না এই UPPL মানে ST দিব পাৰে না ST মানে এইটো মানে ৰখাব পাৰে। UPPLৰ তেনেকুৱা ইমান মানে তেনেকুৱা ক্ষমতা হোৱা নাই যে এইটো মানে দিব পাৰা বা এইটো মানে বন্ধ কৰিব পাৰা তেনেকুৱা মানে ক্ষমতা UPPLৰ হোৱা নাই। তোৰ সত্ত্বেও আজি UPPLক যে তেনেকে জগৰীয়া কৰি এটা বিশেষ জনগোষ্ঠীৰ মানুহক UPPL এৰিবলৈ জবৰদস্তি কৰা হৈছে, এইটো গণতান্ত্ৰিক যে আমাৰ প্ৰক্ৰিয়া বা গণতন্ত্ৰৰ যি প্ৰিন্সিপলছ, এই প্ৰিন্সিপলৰ এগেইনষ্টত যোৱা হৈছে। এটা ৰাজনৈতিক দলক মানে তেনেকেই কৰ্নাৰ কৰি পেলাই খালি এটা ৰাজনৈতিক দল যে দলে আজি পাৱাৰতো নাই, ইয়াক মানে জগৰীয়া কৰাৰ মানে যে প্ৰচেষ্টা, এইটো মানে ভাল হোৱা নাই। মই অনুৰোধ কৰিছো সকলো শ্ৰেণীৰ নাগৰিক দল সংগঠন সকলোকে অনুৰোধ কৰিছো, আপোনালোকে জানে UPPLে নিজৰ কাৰ্যকালত বহুত চেষ্টা কৰি পেলাই আমাৰ বড়োলেণ্ড অঞ্চলত শান্তি স্থাপন কৰিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতিৰ এটা পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। আমাৰ কাৰ্যকালতে আমি বড়ো আৰু অবড়োৰ যে সংঘাত, এই সংঘাতটো আমি শেষ কৰিবলৈ মানে সক্ষম হৈছিল। আজি আমি UPPL চৰকাৰ নাথাকাৰ পিছত বড়ো অবড়ো যে পৰিৱেশ সেইটোতো নাই, কিন্তু যে ট্ৰাইবেল আৰু নন ট্ৰাইবেলৰ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ এটা চেষ্টা কৰা হৈছে, এইটো আমাৰ অঞ্চলৰ ভৱিষ্যতৰ কাৰণে ভাল নহয়। আমি সকলোৱে মিলিজুলি থাকিব লাগিব। সকলোৰে গণতান্ত্ৰিক অধিকাৰ আছে, সাংবিধানিক অধিকাৰ আছে, নিজৰ জাতিৰ কাৰণে আন্দোলন কৰাৰ কাৰণে, নিজৰ জাতিৰ চহকী চিনাকি সংস্কৃতি ভাষা কালচাৰ সকলোকে মানে আগুৱাই লৈ যোৱাৰ কাৰণে বা এইটো মানে প্ৰটেকশ্যন দিয়াৰ কাৰণে যে অধিকাৰ সকলোৰে আছে, এইটো সকলোৱে কৰিব পাৰে। গণতান্ত্ৰিক ভাৱে শান্তিপূৰ্ণভাৱে আমি আন্দোলন কৰিব পাৰো। ই যি দলৰে নহওক কিয়, ই BPFৰ কৰ্মী হ'ব পাৰে, UPPLৰ কৰ্মী হ'ব পাৰে, BJPৰ কৰ্মী হ'ব পাৰে, কংগ্ৰেছৰ কৰ্মী হ'ব পাৰে, AGPৰ কৰ্মী হ'ব পাৰে। তেখেতসকলে এটা ৰাজনৈতিক দলৰ কৰ্মী হলেও নিজৰ জাতি সত্তাৰ কাৰণে, নিজৰ জাতি সত্তাক আগুৱাই নিয়াৰ কাৰণে আন্দোলন বা যিকোনো কাম তেখেতসকলে কৰিব পাৰে গণতান্ত্ৰিক ভাৱে শান্তিপূৰ্ণভাৱে। এই কাৰণে আমাক যে UPPL দলক কেনেকা জগৰীয়া কৰিবলৈ এটা চেষ্টা কৰা হৈছে, এইটো মানে এটা ভাল কথা হোৱা নাই গণতন্ত্ৰৰ কাৰণে। আৰু আমি অনুৰোধ জনাম, একদম হাত জোৰ কৰি অনুৰোধ জনাম, যাতে আমাৰ UPPL কৰ্মীৰ ওপৰত তেনেকুৱা প্ৰেছাৰ, তেনেকুৱা অত্যাচাৰ যাতে তেখেতসকলে নকৰে। আৰু মানে ক'ব গ'লে কিয় UPPL না পাৱাৰত আছে নেকি? যিবিলাক আজি পাৱাৰত আছে, যিবিলাক এনেকুৱা পজিশ্যনত আছে, দিয়া নিদিয়াৰ এটা পজিশ্যনত আছে, তেখেতসকলৰ বিৰুদ্ধে গ'লে এইটো বুজিব পৰা যায়। কিন্তু আমাৰ বিৰুদ্ধে কিয় মানে এনেকুৱা কথাবিলাক কোৱা হৈছে, এইটো অলপ মানে আমাৰ কাৰণে দুখ লগা কথা হৈছে।